আৰু সেই টুৰিজিমটো আমি অকল এটা ঠাইৰ পৰা আনটো ঠাইলৈ যোৱা ঘূৰা ফুৰাটোকে আমি টুৰিজিমত এটা লিমিট কৰি থ'ব নোৱাৰোঁ। ইয়াতকে এই বিভাগটো এই বিষয়টো বহুত বহল হয় আৰু সেইকাৰণে আজি আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি অহাৰ পিছত এটা নিশ্চয়তা অহাৰ পিছত যিটো ষ্টেবিলিটি আৰু চাৰ্টেনিটি এটা আহি গ'ল, ইয়াৰ পিছত আমি বিভিন্ন বিষয় ভাবিবলৈ সময় পাইছোঁ। টুৰিজিমৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট বিষয়টোৱে হৈছে শান্তি আৰু নিৰাপত্তা। যি অঞ্চলত শান্তি আছে আৰু নিৰাপত্তা আছে তাতহে টুৰিজিমটো হ'ব পাৰে। जेराव गोजोन आरो रैखाथि दङ बेवहायसो टुरिजिमा जानो हायो।